মই আহিছোঁ এতিয়া তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ। মোৰ লগত আছে মোৰ বন্ধু হিমাংশু, আৰু আমি এতিয়া যিটো তেজপুৰত আছে মহাভৈৰৱ মন্দিৰ, আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাম আৰু মন্দিৰ দৰ্শন কৰিম। তেনেহ'লে আহক আমাৰ লগত আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। Now you got me reaching out, and do you see you got me falling in more times than I can get out. Down in the deep of my mind, I crawl for you and you're always inside. Down in the deep of my mind, how long do I got to keep you, to keep you? Down in the deep of my mind, I crawl for you and you're always inside. Down in the deep of my mind, trying so hard not to keep you, to keep you. এতিয়া মন্দিৰ দৰ্শন কৰিবলৈ মই আৰু হিমাংশু আহিছোঁ তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ। হিমাংশু আগতে আহিছিলে নেকি এই মন্দিৰটোত? নাই মই নাই হোৱা না? নাই আজি প্ৰথম আহিছে ন? ময়ো আজি প্ৰথমে আহিছোঁ। এটা সুন্দৰ পবিত্ৰ মন্দিৰ। আমি তীৰ্থ ভ্ৰমণত আহিছিলোঁ। সেইখনো এখন ভাল তীৰ্থ, অসমৰ তেজপুৰত আছে যিখন তীৰ্থ। এইফালে এটা মন্দিৰ আছে, এইফালে এইটো মহাভৈৰৱৰ মেইন মন্দিৰ। মই মেইন মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক মই দেখাম। আৰু ইয়াতে যিটো মহাদেৱৰ বাহন আছে, ইয়াতে মানুহে পূজা কৰে, আৰু পূজা কৰি ইয়াৰ কাণে কাণে যি মানে খোজে সেই পায় বুলি এটা বিশ্বাস আছে। চ' আমি সেইফালে আছে মন্দিৰটো মেইন গেট। তো আমি এতিয়া মন্দিৰৰ চাৰিওপিনে এবাৰ ঘূৰি চাম ক'ত কি আছে। আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ ইতিমধ্যে। আমি এতিয়া মন্দিৰৰ চাৰিওপিনে কি কি আছে আমি চাই ল'ম। ইপিনেও এটা মন্দিৰ বনাইছে, এইপিনেও এটা বনাইছে মন্দিৰ, আৰু এইপিনে আমি এবাৰ চাৰিও ছাইডটো এবাৰ ঘূৰি তেনেহ'লে আহকচোন। ইয়াতে এটা অতিথিশালা আছে, দূৰ দূৰণিৰ পৰা মানুহ আহিলে ইয়াতে থাকিব পাৰে। তাৰপিছত আমি আহিলোঁ যিটো মেইন মন্দিৰ হয়। মেইন মন্দিৰৰ ভিতৰত সেৱা ল'ব গ'লে এইপিনেৰে এনেকৈ ওলাই আহে মানুহবোৰ। তো এয়াই মন্দিৰ, মহাভৈৰৱ মন্দিৰ। তো এইখিনিয়ে মহাভৈৰৱ মন্দিৰলৈ আহিব। এটা বহুত মাহাত্ম্য থকা মন্দিৰ হয়, আৰু ইয়াতে যি মনৰ কামনা কৰা যায় এই কামনা ফলৱৰ্তী হয় বুলি এটা বিশ্বাস আছে। আৰু এইটো যিটো মহাদেৱৰ বাহন আছে, ইয়াতে পূজা পাতল কৰি মহাদেৱৰ বাহনৰ কাণে কাণে যি বিচৰা যায় সেই পায় বুলি এটা লোকবিশ্বাস আছে। এইখিনিয়ে। আৰু এইপিনে এডাল গছত আপোনালোকৰ নিজৰ মনৰ আশা পূৰণ কৰাৰ কাৰণে এনেকৈ ধাগা বান্ধিব পাৰে, এই গছডালৰ ওচৰত
এনেকৈ ধাগা বান্ধিও মনোকামনা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে আৰু বহুত দূৰ দূৰণিৰ পৰা অসমৰ বহুত দূৰ দূৰণিৰ পৰা বাহিৰৰ পৰা মানুহে মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব আহে এইডালে সেই গছডাল যিডালত ধাগা বান্ধিব লাগে তো আমি এইখিনি দেখালোঁ আৰু তেনেহ'লে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু বেয়া পাইছে যদি ডিছলাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব বাই